নমস্কাৰ পোনপ্ৰথমে সকলোকে জ্ঞানদীপিকালৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান এমচিকিউজ যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বলক তেন্তে বেছি পলম নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য 2 নম্বৰ প্ৰশ্নটোত আছে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ভ্ৰমণকাৰীজন কোন আছিল উত্তৰটো হৈছে মেগাস্থেনিছ চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ভ্ৰমণকাৰীজন আছিল মেগাস্থেনিছ 3 নম্বৰ প্ৰশ্নটোত আছে অশোকৰ শিলালিপিসমূহ কি ভাষাত লিখা হৈছিল উত্তৰটো হৈছে প্ৰাকৃত অশোকৰ শিলালিপিসমূহ প্ৰাকৃত ভাষাত লিখা হৈছিল 4 নম্বৰ প্ৰশ্নটোত আছে হিন্দু সভ্যতা কোনে আৱিষ্কাৰ কৰিছিল উত্তৰটো হৈছে দয়াৰাম সাহানী হিন্দু সভ্যতা আৱিষ্কাৰ কৰিছিল দয়াৰাম সাহানীয়ে 5 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত হিন্দু সভ্যতা আৱিষ্কাৰ কৰা হৈছিল উত্তৰটো হৈছে 1921 চনত হিন্দু সভ্যতা আৱিষ্কাৰ কৰা হৈছিল আৰু আৱিষ্কাৰ কৰিছিল দয়াৰাম সাহানীয়ে 1921 চনত হিন্দু সভ্যতা আৱিষ্কাৰ কৰিছিল 6 নম্বৰ প্ৰশ্নটো হৈছে মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল উত্তৰটো হৈছে ৰাখালদাস বেনাৰ্জী মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল ৰাখালদাস বেনাৰ্জীয়ে আৰু মহেঞ্জোদাৰো আৱিষ্কাৰ হৈছিল 1922 চনত ৰাখালদাস বেনাৰ্জীয়ে মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল 7 নম্বৰ প্ৰশ্নটোত আছে কোনজন ৰজাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় উত্তৰটো হৈছে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় 8 নম্বৰ প্ৰশ্নটোত আছে ইণ্ডিকা পুথিখন কোনে ৰচনা কৰিছিল উত্তৰটো হৈছে মেগাস্থেনিছ ইণ্ডিকা পুথিখন ৰচনা কৰিছিল মেগাস্থেনিছে 9 নম্বৰ প্ৰশ্নটোত আছে কোনজন ৰজাই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল উত্তৰটো হৈছে দ্বিতীয় চন্দ্ৰগুপ্তই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল 10 নম্বৰ প্ৰশ্নটোত আছে মৌৰ্য বংশৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য বংশৰ শ্ৰেষ্ঠ সম্ৰাট আছিল চন্দ্ৰগুপ্ত মৌৰ্য 11 নম্বৰ প্ৰশ্নটোত আছে কুখান বংশৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰটো হৈছে কনিষ্ক কুখান বংশৰ প্ৰতিষ্ঠাপক আছিল কনিষ্ক আৰু কুখান বংশৰ শ্ৰেষ্ঠ ৰজাও আছিল কনিষ্ক 12 নম্বৰ প্ৰশ্নটোত আছে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল উত্তৰটো হৈছে হিউৱেনচাং হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন আছিল হিউৱেনচাং 13 নম্বৰ প্ৰশ্নটোত আছে ভাৰতৰ ইতিহাসত কোনটো যুগক সোণালী যুগ বুলি কোৱা হয় উত্তৰটো হৈছে গুপ্ত যুগক ভাৰতৰ ইতিহাসত সোণালী যুগ বুলি কোৱা হয় 14 নম্বৰ প্ৰশ্নটোত আছে প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল উত্তৰটো হৈছে 1191 প্ৰথম তৰাইনৰ যুদ্ধ হৈছিল 1191 চনত 15 নম্বৰ প্ৰশ্নটোত আছে তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল উত্তৰটো হৈছে 1192 প্ৰথম তৰাইনৰ যুদ্ধ হৈছিল 1191 চনত আৰু দ্বিতীয় তৰাইনৰ যুদ্ধ হৈছিল 1192 চনত 16 নম্বৰ প্ৰশ্নটোত আছে চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল উত্তৰটো হৈছে চেলুকাছ নিকেটৰ চন্দ্ৰগুপ্ত মৌৰ্যই চেলুকাছ নিকেটৰক পৰাজিত কৰিছিল তেওঁ এজন গ্ৰীক শাসক আছিল 17 নম্বৰ প্ৰশ্নটোত আছে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল উত্তৰটো হৈছে ঋষভ জৈন ধৰ্মৰ প্ৰৱৰ্তক আছিল ঋষভ 18 নম্বৰ প্ৰশ্নটোত আছে জৈন ধৰ্মৰ শেষৰগৰাকী তীৰ্থংকৰ কোন আছিল উত্তৰটো হৈছে মহাবীৰ জৈন ধৰ্মৰ শেষৰগৰাকী তীৰ্থংকৰ আছিল মহাবীৰ জৈন 19 নম্বৰ প্ৰশ্নটোত আছে গৌতম বুদ্ধৰ সৰুকালৰ নামটো কি আছিল উত্তৰটো হৈছে সিদ্ধাৰ্থ গৌতম বুদ্ধৰ সৰুকালৰ নামটো আছিল সিদ্ধাৰ্থ 20 নম্বৰ প্ৰশ্নটোত আছে গৌতম বুদ্ধই দিব্যজ্ঞান লাভ কৰা ঠাইখনৰ নাম কি আছিল উত্তৰটো হৈছে বোধগয়া গৌতম বুদ্ধই দিব্যজ্ঞান লাভ কৰা ঠাইখন হৈছে বোধগয়া 21 নম্বৰ প্ৰশ্নটোত আছে গৌতম বুদ্ধই দিব্যজ্ঞান লাভ কৰা সেই গছজোপাক কি বুলি জনা যায় উত্তৰটো হৈছে বোধিদ্ৰুম বৃক্ষ গৌতম বুদ্ধই দিব্যজ্ঞান লাভ কৰা সেই গছজোপাক বোধিদ্ৰুম বৃক্ষ বুলি জনা যায় 22 নম্বৰ প্ৰশ্নটোত আছে কোনখন ঠাইত গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণ হয় উত্তৰটো হৈছে
কুচি বা কুচিনাৰা। কুচি বা কুচিনাৰা নামৰ ঠাইত গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণ হয়। 23 নম্বৰ প্ৰশ্নটোত আছে বৌদ্ধ ধৰ্মৰ মূল ধৰ্মপুথিসমূহক কি বুলি জনা যায়? উত্তৰটো হৈছে ত্ৰিপিটক। বৌদ্ধ ধৰ্মৰ মূল ধৰ্মপুথিসমূহক ত্ৰিপিটক বুলি জনা যায়। ত্ৰিপিটকসমূহ কি ভাষাত লিখা হৈছিল? উত্তৰটো হৈছে পালি। ত্ৰিপিটকসমূহ পালি ভাষাত লিখা হৈছিল। নেক্সট কুৱেশ্যন, বুদ্ধদেৱে কোন ঠাইত প্ৰথমতে তেওঁৰ মতবাদ প্ৰচাৰ কৰে? উত্তৰটো হৈছে সাৰনাথ। বুদ্ধদেৱে তেওঁৰ মতবাদ প্ৰথমতে প্ৰচাৰ কৰিছিল সাৰনাথত। 26 নম্বৰ প্ৰশ্নটোত আছে সম্ৰাট অশোকে দীক্ষা লোৱা বৌদ্ধ সন্যাসীগৰাকী কোন আছিল? উত্তৰটো হৈছে উপগুপ্ত। সম্ৰাট অশোকে দীক্ষা লোৱা বৌদ্ধ সন্যাসীগৰাকীৰ নাম আছিল উপগুপ্ত। উপগুপ্ত নামৰ বৌদ্ধ সন্যাসী এগৰাকীৰ পৰা সম্ৰাট অশোকে দীক্ষা লৈছিল। 27 নম্বৰ প্ৰশ্নটোত আছে চন্দ্ৰগুপ্ত মৌৰ্যক ৰাজ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত সহায় কৰা পণ্ডিতজন কোন আছিল? উত্তৰটো হৈছে কৌটিল্য। চন্দ্ৰগুপ্ত মৌৰ্যক ৰাজ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত সহায় কৰা পণ্ডিতজন আছিল কৌটিল্য। ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথম শাসক কোন? উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথম শাসক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। 29 নম্বৰ প্ৰশ্নটোত আছে ভাৰতৰ প্ৰথম ঐতিহাসিক সাম্ৰাজ্য কোনখন? উত্তৰটো হৈছে মৌৰ্য সাম্ৰাজ্য। ভাৰতৰ প্ৰথম ঐতিহাসিক সাম্ৰাজ্যখন হৈছে মৌৰ্য সাম্ৰাজ্য। 30 নম্বৰ প্ৰশ্নটোত আছে কোনজন ৰজাৰ পৃষ্ঠপোষকতাত পাটলিপুত্ৰত তৃতীয় বৌদ্ধ মহামেলৰ আয়োজন কৰিছিল? উত্তৰটো হৈছে মহামতি অশোক। মহামতি অশোকৰ পৃষ্ঠপোষকতাত পাটলিপুত্ৰত তৃতীয় বৌদ্ধ মহামেলৰ আয়োজন কৰিছিল। 31 নম্বৰ প্ৰশ্নটোত আছে আধুনিক কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰ প্ৰৱৰ্তক কোন আছিল? উত্তৰটো হৈছে অশোক। আধুনিক কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰ প্ৰৱৰ্তক আছিল অশোক। 32 নম্বৰ প্ৰশ্নটোত আছে হিন্দু সভ্যতাৰ প্ৰথম আৱিষ্কৃত চহৰ কোনখন? উত্তৰটো হৈছে হৰপ্পা। হিন্দু সভ্যতাৰ প্ৰথম আৱিষ্কৃত চহৰখন হৈছে হৰপ্পা। 33 নম্বৰ প্ৰশ্নটোত আছে হিন্দু সভ্যতাৰ বিশাল স্নানাগাৰটো কোনখন চহৰৰ অন্তৰ্গত? উত্তৰটো হৈছে মহেঞ্জোদাৰো। হিন্দু সভ্যতাৰ বিশাল স্নানাগাৰটো মহেঞ্জোদাৰোৰ অন্তৰ্গত। 34 নম্বৰ প্ৰশ্নটোত আছে আৰ্যসকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল? উত্তৰটো হৈছে ইন্দ্ৰ। আৰ্যসকলৰ প্ৰধান উপাস্য দেৱতা আছিল ইন্দ্ৰ। 35 নম্বৰ প্ৰশ্নটোত আছে বেদৰ আন এটা নাম কি? উত্তৰটো হৈছে শ্ৰুতি। বেদৰ আন এটা নাম হৈছে শ্ৰুতি। 37 নম্বৰ প্ৰশ্নটোত আছে আৰ্যসকল কোন ভাষিক গোষ্ঠীৰ লোক আছিল? উত্তৰটো হৈছে ইণ্ডো ইউৰোপীয়ান ভাষা গোষ্ঠী। আৰ্যসকল ইণ্ডো ইউৰোপীয়ান ভাষা গোষ্ঠীৰ লোক আছিল। 38 নম্বৰ প্ৰশ্নটোত আছে আটাইতকৈ পুৰণি বেদ কোনখন? উত্তৰটো হৈছে ঋগ্বেদ। আটাইতকৈ পুৰণি বেদখন হৈছে ঋগ্বেদ। 38 নম্বৰ প্ৰশ্নটোত আছে বৈদিক যুগৰ আটাইতকৈ দৰকাৰী পশু কি আছিল? উত্তৰটো হৈছে গৰু। বৈদিক যুগৰ আটাইতকৈ দৰকাৰী পশু আছিল গৰু। 39 নম্বৰ প্ৰশ্নটোত আছে প্ৰাচীন ভাৰতত মুঠ কিমানখন মহাজনপদ আছিল? উত্তৰটো হৈছে 16খন। প্ৰাচীন ভাৰতত মুঠ মহাজনপদ আছিল 16খন। 40 নম্বৰ প্ৰশ্নটোত আছে আটাইতকৈ ক্ষমতাশালী মহাজনপদ কোনখন আছিল? উত্তৰটো হৈছে মগধ। মগধ আছিল আটাইতকৈ ক্ষমতাশালী মহাজনপদ। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।